Aquesta ha ganado la सीधा सीधी बातें স্থানীয় শিক্ষিত সবকে মাতিব নলগা হৈ যাব
শিল্পী বড় শিল্পী ৰাকেশ এওঁলোকক উদযাপন কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা দিবলৈ ওলাইছোঁ তেখেতক এখন খোলা মঞ্চৰে সম্বৰ্ধনা দিবলৈ মই সাধাৰণ সম্পাদক ৰাহুল ৰাভাক অনুৰোধ জনাইছোঁ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি খুব ভাল লাগিছে বহুত দিনৰ পৰা ইয়াত ক'বলৈ ইচ্ছা আছিলে আৰু এইখন মঞ্চত গাবলৈ ইচ্ছা আছিলে গতিকে আজি এই সুবিধা হ'ল আৰু নিমন্ত্ৰণৰ বহুত ধন্যবাদ আৰু সকলোকে শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ বহুত বহুত মৰম জনাইছোঁ বতৰতে এখন বৰষুণ দি দিলে এটা ক'ত গ'ল যে মায়ে ভাবিব কি হ'ল